নমস্কাৰ আপোনালোক সকলোকে পুনৰ এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ শিৱসাগৰৰ পৰা। গুড মৰ্ণিং। শিৱসাগৰত আছোঁহি। আজি মোৰ 11টা বজাত গানৰ ৰেকৰ্ডিং আছে। মই আপোনালোকক দেখুৱাই যাম ক'ত কেনেকৈ ৰেকৰ্ডিং কৰোঁ। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। মেলা চকৰ পৰা বেজপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বেছি দূৰ নহয়। এইফালে এইটো ৰাস্তাৰে সোমাই যাব লাগিব। ইয়াতে আছে ৰিডম পাৰ্ক ষ্টুডিঅ'। কিহে এতিয়া ট্ৰেকটো বনাই আছে। ইফালে ৰক্তিম দা আৰু ভাস্কৰ দা আছে ঢোল বজাই আছে ষ্টুডিঅ'ৰ ভিতৰত। ইফালে জান দা আৰু সৌৰভ দা। ইফালে আছে বাঁহীত বিতুপন দাদা। এয়া ৰেকৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। এয়া জ্যোৎস্না বা শিৱসাগৰৰ। প্ৰথমতে কোৰাছখিনি লৈ লৈছে, চাই থাকক। উৰি 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 লৈ আহিলি হলিয়া হৈ ফাগুনি। আপোনালোকক এতিয়াই নুশুনাও দেই, পাছত শুনিব আপোনালোকে। এতিয়া শুনিলে আকৌ ইণ্টাৰেষ্টটো নবহিব নহয় গানটোত, বেয়া নেপাব। আপোনালোকে গীতটিক মৰম দিব, আঁকোৱালি ল'ব। কালি মোৰ ৰেকৰ্ডিং হৈ গ'ল। আজি এয়া গগনা ল'ব আছে, তেনেকৈ আছে আৰু চাই থাকক। এনেকৈ কৰিব লাগিব। ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। বাই বাই। এয়া মোৰ প্ৰথম প্ৰচেষ্টা। গীতটি খুব সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে আঁকোৱালি ল'ব, গীতটিক মৰম দিব, লগতে মোকো মৰম দিব। কেনেকুৱা হৈছে জনাব। পুনৰবাৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই স্মৃতিয়ে বিদায় মাগিছোঁ। ধন্যবাদ। মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব।